প্ৰায় ইয়াত আহি পিনে ৰখি গৈছে। তাৰপাছত ট্ৰেইন সম্পূৰ্ণ খালীয়ে হৈ আছে। ষ্টেচনত অলপমান ভাবিলোঁ এনজয় কৰি যাওঁ আৰু আধা ৰাস্তাত পগলা হৈ হেৰাই যায় কিবা অন্য। সকলোকে নমস্কাৰ, স্বাগতম। মই তপনৱালা সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ তামিলনাডুৰ এখন সৰু ষ্টেচনত আৰু আমাৰ যি বিবেক এক্সপ্ৰেছ প্ৰায় ইয়াত আহি পিনে ৰখি গৈছে আৰু এইটো যাত্ৰা মোৰ ডিব্ৰুগড়ৰ পৰা দেখুৱাবলগীয়া আছিলে, কিন্তু প্ৰায় কাঠপাতিৰ ওচৰতে কিবা এটা ভ্ৰান্তি হ'ল। অলপ পাব্লিকৰ প্ৰেছাৰত বহুতখিনি ভিডিঅ' ক্লিপ ডিলেট কৰি দিবলগীয়া হ'ল। সেইবাবে মই ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ মোৰ আজিৰ এইটো ব্লগ। আৰু অলপ আগত প্ৰায় 60 কিলোমিটাৰমান যদি যাওঁ তেতিয়াহ'লে আমি চেলেম পাই যাম। আৰু সৰু ষ্টেচনৰ পৰা গাড়ী এৰি দিলে, যিহেতু আমি গৈ আছোঁ এতিয়া চেলেমলৈকে। খুব লাহে লাহে চলি আছে বৰ্তমান গাড়ী। আৰু এতিয়া সময় হৈছে 1:20। 1:20ত আহি পাই গৈছোঁ প্লেটফৰ্ম। আৰু এই যে ক'লো চেলেম, তামিলনাডু ৰাজ্যত থিৰুমণিমুথাৰ নদীৰ পাৰত থকা এখন চহৰ। আৰু এই অঞ্চলটো যিহেতু পুৰণি হিন্দু দেৱতা শিৱক উৎসৰ্গিত কৰা সুগনেশ্বৰ মন্দিৰৰ কাৰণে বেছি বিখ্যাত। লগতে ইয়াত কিছুমান টেপু চুলতানে নিৰ্মাণ কৰা মছজিদো আপোনালোকে চাই পাব যদি আপোনালোকে এইটো অঞ্চলত আহে। আৰু আহি পালোঁ তিৰুপুৰ ষ্টেচনত। তিৰুপুৰ ষ্টেচনত অলপমান ভাবিলোঁ এনজয় কৰি যাওঁ। আৰু এই তিৰুপুৰ ষ্টেচনৰ কাৰণে বহুতখিনি যথেষ্ট বুলি ক'ব লাগিব। অসমৰ ল'ৰা ছোৱালী বহুত বেছি পৰিমাণে ইয়াত আছে। লগতে এইটো কাৰণতে আছে ইয়াত, কাৰণ ইয়াত বহুত কাপোৰৰ ইণ্ডাষ্ট্ৰিবিলাক যিবিলাক, এই কাপোৰৰ ইণ্ডাষ্ট্ৰিবিলাক বহুত বেছি পৰিমাণে এইখন অঞ্চলতে আপোনালোকে বিচাৰি পাব। সেইবাবে অসমৰ দূৰ প্ৰান্তৰ পৰা মানুহবিলাকে আহে। অন্য কি আপোনালোকে চাই পাইছে কিছুমান ইয়াত যিবিলাক চাই পাইছে এইবিলাক একোখন ফেক্টৰী বুলি ক'ব লাগিব। আনকি ধোঁৱা ওলোৱা কিছুমান দৃশ্য আপোনালোকে চাই পাব। আৰু আহি পাই গ'লোঁ কইম্বতুৰ। আৰু এই কইম্বতুৰ হৈছে তামিলনাডু ৰাজ্যৰ দ্বিতীয় ডাঙৰ চহৰ। ইয়াৰ আগত আছে চেন্নাই। আৰু ইয়াত বহুত ধৰণৰ মঠ মন্দিৰ যদি আপোনালোকে আহে চাই পাব। আৰু তামিলনাডু গোটেই ৰাজ্যখন মঠ মন্দিৰেৰে ভৰি পৰি আছে। আৰু এয়া হৈ গ'ল পালাঘাট, কেৰেলাৰ অন্য এক ৰেলৱে ষ্টেচন পালাঘাট। ত্ৰিচুৰ কেৰেলাৰ এখন সৰু ষ্টেচন। আৰু এই কেৰেলাৰ সৰু ষ্টেচনখনত মানে ত্ৰিচুৰত আপোনালোকে শিৱক বহুত বেছি পূজা কৰা দেখি পাব। আৰু শিৱক উৎসৰ্গা কৰা কিছুমান মন্দিৰো এই ত্ৰিচুৰ অঞ্চলটোত আছে। আৰু শেষত এনেকুৱা আন্দোলনত আহি গাড়ী ৰখি দিছে। আৰু গাড়ী প্ৰায় আজিৰ দিনটোত প্ৰায় 6 ঘণ্টামান লেট হৈ আছে। সেইবাবে এতিয়া অলপ সময় বাকী আছে, পোহৰ হৈ আছে। আৰু শেষত হয়তো আপোনালোকে এখন দৃশ্যাংশ চাই নাপাব। আৰু প্ৰায় 2টামান বজাত গৈ আমি কন্যাকুমাৰী গৈ পামগৈ। বহুত বেছি কষ্ট হৈছে। আৰু
চাই পাইছে অৱস্থা একেবাৰে বেয়া হৈ গৈছে আৰু মোৰ বুলি নহয় গোটেই যাত্ৰীবাহী যিখন আছে চবৰে এনেকুৱা অৱস্থা হৈ আছে খুব বেছি ভিৰ আছিলে ট্ৰেইনটো বৰ এটা মানে অদ্ভুত ধৰণৰ এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু গাড়ী আহি পাই গ'ল চেংগুতুৰৰ পৰা প্ৰায় আৰু লাগিব আমাক 8 ঘণ্টামান ৰাস্তা মানে কন্যাকুমাৰীলৈকে চেংগুতুৰলৈকে প্ৰায় 8 ঘণ্টামান ৰাস্তা হয় আৰু এই 8 ঘণ্টা অতিক্ৰম কৰাৰ পাছতহে আমি গৈ পাম কন্যাকুমাৰীলৈ আৰু অসুবিধা ইমান বেছি নাই যিহেতু চাই পাইছে সম্পূৰ্ণ ট্ৰেইন লাহে লাহে খালী হৈ গ'ল লাহে লাহে মানে অলৰেডি খালী হৈয়ে গ'ল বুলি ক'ব লাগিব আৰু কেইজনমান ব্যক্তি আছে এইসকলেও অতি সোনকালেই নিজৰ নিজৰ প্লেটফৰ্মত গুচি যাব মানে সৰ্বশেষলৈকে নাযায় আমি কেতিয়াই যাম নেকি আৰু মোৰ অনুমান ইমান বেছি বেয়া নহ'ল কাৰণ চাই পাইছে ট্ৰেইন সম্পূৰ্ণ খালীয়ে হৈ আছে দিয়ক ৰাতিপুৱা 3টা হৈ গ'ল সময় আৰু আমি আহি পাই গ'লোঁ নাগৰকৈল বুলি কৈ আচলতে এইডোখৰ আৰু বহুত ওচৰতে কন্যাকুমাৰী লাগি আছে আৰু গৈ আছোঁ মুঠতে ক'ব নালাগে ইমান বেছি মানে কষ্ট যে আপোনালোকে যে ভাবে বোলে ইজিলি আহি যাম কন্যাকুমাৰী ইজিলি আহি যাম চেন্নাই কিমান এটা কষ্ট হয় এইখিনি বহুতখিনি দৃশ্য মই আপোনালোক দেখুৱাই নাই আৰু দেহাৰ অৱস্থা চেহেৰাৰ অৱস্থা গোটেইখিনি চাই পাইছে বহুত বেছি কষ্ট আছে বেছি মানে এটা অভিজ্ঞতা বুলি ক'ব লাগিব সকলোৱে যিটো একচেপ্ট কৰিব নোৱাৰে আমিবিলাক বাৰু পাৰিলোঁ আৰু হয়তো সেইবাবেই মানুহবিলাকে আধা ৰাস্তাত পগলা হয় হেৰাই যায় কিবা অন্য ৰকম ধৰণৰ হয় তেনেহ'লে আহি পালোঁ কন্যাকুমাৰী আৰু এয়াই আছিলে মোৰ ট্ৰেইন যাত্ৰা আশা কৰোঁ অলপমান ভিডিঅ'টোত মৰম দিব কাৰণ আপোনালোকৰ এইটো ভিডিঅ'ৰ কাৰণে মই বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে আৰু আপোনালোকে যদি মৰম নিদিয়ে তেনেহ'লে মোৰ এই কষ্টৰ ফলবিলাক সেইবাবে সকলোকে অলপমান মৰম দিব বুলি মই আশা কৰোঁ লগতে মই যে কৈছিলোঁ কিবা এটা ঝামেলা হৈছিল আচলতে পাব্লিকৰ মাজত মই ভিডিঅ' কৰি দিছিলোঁ বাবে মোৰ ভিডিঅ' পষ্ট বহুত ডিলেট কৰা হ'লে আৰু সেইবাবে মই ডিব্ৰুগড় টু ডাইৰেক্ট কন্যাকুমাৰীলৈকে ভিডিঅ' দিব নোৱাৰিলোঁ তাৰপিছত চেলেম টু কন্যাকুমাৰীলৈকে মই যি আপোনালোকক ভিডিঅ' দিছোঁ ইয়াতো যথেষ্টখিনি কষ্ট আছে মোৰ ইচ্ছা আছিলে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে দেখুৱাই কিন্তু কৰিব কি যে গোটেইখিনি দেখুৱাম বুলিলেই নহয় পাব্লিকৰ মাজৰ কাৰণে বহুতখিনি বাধা বিঘিনি আহি পৰে তেনেহ'লে নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ সকলোৱে নিজৰ যত্ন ল'ব জয় আই অসম